নমস্কাৰ বিভিন্ন বাতৰি কাকত আৰু নিউজত আমি এটা সতৰ্কবাণী পুনৰবাৰ পাবলৈ লৈছোঁ হেতু হৈছে ডেল্টা প্লাছ ভেৰিয়েন্ট কৰোনা ভাইৰাছৰ যেটো ডেল্টা প্লাছ প্ৰকাৰ সেই প্ৰকাৰটোৰ বিষয়ে বহুতখিনি নিউজ ওলাই আছে আৰু বহু লোকে ভয় খাই আছে যে এটো কি হয় নতুনকৈ কি আহিলে বেলেগ এটা বস্তু আহিলে নেকি সেই সকলোখিনি প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'টোত আপোনালোকে পাব এই ডেল্টা ভেৰিয়েন্টটোনো কি হয় আৰু কিহৰ কাৰণে এই ডেল্টা প্লাছ প্ৰকাৰটো হৈ পৰিছে আৰু এই মিউটেশন যেটো হয় ভাইৰাছৰ এটো কিহৰ কাৰণে হয় বা ভয় কৰিবলগীয়া কথা হয় নে নহয় লগতে আমাৰ শৰীৰে ইয়াক ফাইট কৰিব পাৰিবনে ই আগৰ কৰোনা ভাইৰাছৰ পৰা কি বেলেগ হয় আৰু তাৰ উপৰিও আমি যিখিনি ভ্যাকচিন ললো সেই ভ্যাকচিনখিনিয়ে ফাইট কৰিব পাৰিবনে নোৱাৰে কিছুমান ফ্যাক্টৰ লগতে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালো যদিহে ভাবিছে এই ভিডিঅ'টোৱে সকলোকে সহায় কৰিব তেনেহলে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা ৰাখিলো এতিয়া আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰো যে এই নামবোৰ যে শুনি আছো আলফা বিটা ডেল্টা প্লাছ এবোনো কি হয় আসলতে ভাইৰাছটো মিউটেট হয় আপোনালোকে বহুতে শুনিছে চাগে মিউটেশন প্ৰসেসটো মিউটেশন অৰ্থাৎ আমাৰ যেটো অৰিজিনাল ভাইৰাছ আছিলে হি অলপ হাল খলনি হৈ পৰে আৰু হাল খলনি হলে তাৰ কিছুমান একচনবোৰ বদলি যায় হি কেনে ধৰণে আমাৰ শৰীৰত ৰিএকচন কৰিব কেনে ধৰণে ই ট্ৰান্সফাৰ হ'ব সেই সকলোবোৰ অলপকৈ বদলি যায় যেতিয়া এটা বিশেষ খলনি দেখা পোৱা যায় সেই খলনিটোক এটা নতুন নামেৰে নামকৰণ দিয়া যায় আৰু এই কৰোনা ভাইৰাছৰ সেই নামসমূহ গ্ৰীক এলফাবেট ব্যৱহাৰ কৰি পেলাই দিয়া হৈছে সেইবাবে যদিও নামগিটা শুনিলে অদ্ভুত লাগে এগিটা কি বস্তু এইকেইটা একচুয়ালি গ্ৰীক এলফাবেট হয় আৰু যিকিটা কৰোনা ভাইৰাছৰ বেলেগ প্ৰকাৰত নামটো দিয়া হৈছে যেনেকৈ ধৰি লওক আলফা বিটা গামা ডেল্টা আৰু এতিয়া নতুনকৈ ডেল্টা প্লাছ এতিয়া গম পালে যে নামটো কি বুজালে এতিয়া দৰকাৰী কথা হ'ল যে এই ভাইৰাছটো কিহৰ কাৰণে মিউটেট হৈ গৈছে বা কিয় খলনি হৈ গৈ আছে এটো যদিও ভয় লগা কথা যে বেলেগ হৈ গৈছে ই বেছিকৈ ট্ৰান্সমিট হ'বলৈ আৰম্ভ কৰিছে ইত্যাদি কিন্তু ই এটা স্বাভাৱিক কথাও হয় যদিও এটো এটা স্বাভাৱিক কথা আমি সচেতন হোৱাটো জৰুৰী সেইবাবে আজি এই কথাখিনি আপোনালোকৰ আগত ক'বলৈ ওলাইছো প্ৰথমতে যেতিয়া এই ভাইৰাছটো আমাৰ শৰীৰত সোমাইছিল প্ৰথম যেতিয়া কৰোনা ভাইৰাছ হৈছিল হি মাল্টিপ্লাই কৰি যায় অৰ্থাৎ এটাৰ পৰা বহুত কেইবাটাও শৰীৰত বনি যায় আৰু সেই যেটো কপি হৈ যায় একে ধৰণৰ ডুপ্লিকেটস বনি যায় সেইখিনিয়ে আমাৰ বিভিন্ন শৰীৰৰ সেলছত বেলেগ সেলছত অপকাৰ কৰিবলৈ আৰম্ভ কৰে এই যেটো প্ৰসেস হেতু নৰমাল প্ৰসেস এটো ভাইৰাছে নহয় সকলো ধৰণৰ ভাইৰাছে তেনে ধৰণে কাম কৰে শৰীৰত সোমাই পেলাই ই মাল্টিপ্লাই হৈ যায় আৰু যেতিয়াই ই শৰীৰত সোমাই মাল্টিপ্লাই হয় বা বাঢ়ি গৈ থাকে তেতিয়া তাৰ যেতিয়া ডুপ্লিকেট ফৰ্মেশন হৈ থাকে কেতিয়াবা তাৰ কিছুমান জিন চেঞ্জ হৈ যায় আৰু সেই জেনেটিক চেঞ্জেছ সমূহ কেতিয়াবা হোৱাৰ ফলতে তাৰ যেটো প্ৰকাৰ সেই প্ৰকাৰটো বদলি যায় যেনেকৈ ধৰি লওক মই সহজ এক্সাম্পল দিবলৈ গলে যে এখন ক্ৰিকেট মেচ যদি আমি চাবলৈ যাওঁ এজন মানুহে বল কৰি থাকে যিজন বলাৰ হয় তেওঁ বল কৰি থাকে বিভিন্ন ধৰণৰ বলৰ প্ৰসেস আছে এখন ক্ৰিকেট খেলাটো এজনে এটা ধৰণে বল দিয়ে আৰু আনজনে বেলেগ এটা ধৰণে বল দিয়ে সকলোৰে লক্ষ্য হ'ল যে যিজনে বেট ধৰি আছে তেওঁক আউট কৰাব লাগে আৰু বেটসম্যানৰ লক্ষ্য হ'ল যে তেওঁ আউট নোহোৱাকৈ কেনে ধৰণে সেই বলটো টাৰ্গেট কৰি উফৰাব পাৰে হে একেটা প্ৰসেস ইয়াটো হৈ থাকে ভাইৰাছটো ধৰি লওক বল হয় বেলেগ প্ৰকাৰত ই আমাৰ শৰীৰত অপকাৰ কৰিবলৈ চেষ্টা কৰে যাতে ই সদায় আমাক এটেক কৰি থাকিব পাৰে আৰু একেটা ধৰণে আমাৰ শৰীৰে আমাৰ ইমিউন সিস্টেমৰ জৰিয়তে আমাৰ ভ্যাকচিনেশনৰ জৰিয়তে আমাৰ সকলোবোৰ প্ৰটেকচনৰ জৰিয়তে ই ফাইট কৰি থাকে এতিয়া বুজি পালে যে বস্তুটো কি হৈছে যে বলৰ বিভিন্ন প্ৰকাৰৰ দৰে ভাইৰাছটো বিভিন্ন প্ৰকাৰত আমাৰ শৰীৰত আঘাত কৰিবলৈ চেষ্টা কৰি আছে এতিয়া আমি গম পালো যে ইয়াৰ নামটো কিয় ডেল্টা হ'ল আৰু কিয় ই মিউটেট হয় বা ভাইৰাছ মিউটেট হয় ভাইৰাছ অকল যে এটোৱে মিউটেট হয় নহয় যিকোনো ধৰণৰ আৰএনএ ভাইৰাছ যিবোৰ থাকে যেনেকৈ ইনফ্লুৱেঞ্জা ভাইৰাছটো তেনে ধৰণে মিউটেট হৈ গৈ থাকে সেইবাবে মিউটেশনটো তেনে সাধাৰণ কথা হয় এটো ভয় কৰিব নালাগে যে কিবা বিপদ ঘটিবলৈ এটো আহিছে কেতিয়াবা মিউটেশনত এনেকুৱা হয় যে সেই ভাইৰাছটো মিউটেট হওঁতে কেতিয়াবা ডেষ্ট্ৰয় হৈ যায় অৰ্থাৎ বেয়া হৈ যায় বা উইক হৈ পৰে আৰু কেতিয়াবা হি শক্তিশালী হৈ পৰে সদায় যে হি খলনি কৰিলে হি শক্তিশালীয়ে হৈ পৰিব তেনেকুৱা কথা নহয় সেকেন্ড ওয়েভত যেটো ভেৰিয়েন্ট আহি আছিল বা প্ৰকাৰ আহি আছিল সেই ভেৰিয়েন্টটো ভাৰতত ডেল্টাটো আহিছিল
আৰু ডেল্টাটোৱে বহুত বেছি ট্ৰেন্সমিটেবল আছিলে, অৰ্থাৎ ই সহজতে বিয়পিছিলে আৰু সেইবাবে বহু মানুহ অপকাৰ কৰিছিলে, বহু মানুহ ভুগিছিলে আৰু বহু মানুহ তেনেধৰণে ঢুকালেও আৰু বহু লোক আকৌ ৰিকভাৰো হৈ আহিলে। সেই ডেল্টা ভেৰিয়েণ্টটো আমাৰ শৰীৰত সোমাই যুঁজোতে সেই ডেল্টা ভেৰিয়েণ্টটো অলপ পৰিমাণে চেঞ্জ আহিছে, যিটোক আমি ডেল্টা প্লাছ বুলি নাম দিয়া হৈছে। আৰু এই যিটো ডেল্টা প্লাছ নাম দিয়া হৈছে, ইয়াৰ চেঞ্জেছসমূহ বহুত বেছি বেলেগ নহয়, সেইবাবে তাক বেলেগ এটা নামকৰণ দিয়া হোৱা নাই, জাষ্ট ডেল্টা একে প্ৰকাৰৰে অলপ চেঞ্জেছ আহিছে কাৰণে তাক ডেল্টা প্লাছ বুলি দিয়া হৈছে। সেই চেঞ্জেছসমূহ কি হয়? দুটা বিশেষ মেইন চেঞ্জেছ দেখিবলৈ পোৱা গৈছে। ই ট্ৰেন্সমিশ্যন ছেকেণ্ড ৱেভত হোৱা ডেল্টাৰ যিটো প্ৰকাৰ তাতকৈ অলপ বেছি হয় আৰু সেইবাবে এই ডেল্টা প্লাছটো ডেল্টাটোতকৈ সহজতে বাগৰি যায়। আৰু এটা চেঞ্জেছ আহিছে, যিটো হৈছে মই আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ যে যেতিয়া এই ভাইৰাছটো যায় ভিতৰত গৈ পেলাই চেলছত লাগি ধৰে, যেতিয়া চেলছত ই লাগি ধৰে, সেই যিটো কেপাচিটি লাগি ধৰাৰ ডেল্টা প্লাছটোৰ ডেল্টাতকৈ অকণমান বেছি। আৰু এই ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ সহায়ত লগতে আমি নিজৰ যিটো আমাৰ বিহেভিয়াৰেল চেঞ্জ কৰিলোঁ, আমি মাস্ক পিন্ধি যাওঁ, আমি দূৰত্ব বজাই ৰাখোঁ, আমি সাৱধানতা মানি চলোঁ আৰু লগতে বহুখিনি জেগা বন্ধ দিছে যাতে মানুহৰ ট্ৰেন্সমিশ্যনটো কমি যায়, সেই সকলোখিনি একেলগে মিলি পেলাই আমাক এই ডেল্টা ভেৰিয়েণ্টটোৰ এগেইনষ্টত বাচি আহিবলৈ বহুতখিনি সহায় কৰিলে। বৰ্তমান কৰোনা ভাইৰাছৰ নাম্বাৰছ কমি গৈছে, চিন্তাৰ বিষয় নহয়। যদিও চিন্তাৰ বিষয় নহয়, এনেকুৱা নহয় যে কমি গ'ল কাৰণে আমি সকলো পাহৰি যাম, আমি সাৱধানতা হোৱাটো দৰকাৰী। এই ডেল্টা ভেৰিয়েণ্টটো কমি অহাৰ পিছতেই ডেল্টা প্লাছৰ কেইটামান কেছেছ ভাৰতত দেখা পোৱা গৈছে। বহুত বেছি কেছেছ ওলোৱা নাই, সেই তেনেকুৱা 50টা কেছহে বৰ্তমান আজিলৈকে ৰেজিষ্টাৰ হৈছে আৰু আটাইতকৈ বেছি দেখা পোৱা গৈছে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু কেৰালাত। আৰু যিহেতু ইয়াৰ নম্বৰ কমি আছে, আমি ইমান ভয় খাব নালাগে যে এইটোৱে থাৰ্ড ৱেভ হ'বই নে নহ'বই নে, সেইটো কোনো সঠিকতা নাই। বহুতে কৈ আছে যে এইটোৱে থাৰ্ড ৱেভ হ'ব, সেইটোৰ সঠিকতা কোনেও দিব নোৱাৰে। হয়তো ঠিক হৈ গ'লে সেইকেইজন বা বিয়পাটো বাচি গ'লে আমি সহজতে ডেল্টা প্লাছে অপকাৰ নকৰাকৈ বাচি যাম। আৰু এতিয়া দৰকাৰী কথা হ'ল ভেকচিনৰ বিষয়ে। বহুতৰে প্ৰশ্ন এইটো যে ভেকচিনে কিমান দূৰ আমাক ছাপোৰ্ট কৰি আছে। যিমানখিনি ডেটা লোৱা হৈছে, সেই ডেটাৰ ভিত্তিত দেখা পোৱা গৈছে যে ভেকচিনেটেড মানুহ যিসকলে বেজি লৈছে তেওঁলোকৰ বহু লোক ঘৰতেই ঠিক হৈছে। এতিয়া আন এটা প্ৰশ্ন আহে যে মানুহৰ মনত যে ভেকচিন লোৱাৰ পিছতো মানুহ কিছুমান কৰোনা ভাইৰাছত ঢুকাইছে। হয়, যদিহে আপোনালোকে সেই নম্বৰকেইটা চাইছে তাৰ লগত তুলনা কৰিব কিমানখিনি ৰিকভাৰ হৈ আহিছে। যদি সেই তুলনাখিনি কৰে নিজেই গম পাব যে বহু শতাংশ লোক ৰিকভাৰ হৈ আহিছে যিসকলে ভেকচিন লৈ থৈছে। আৰু বিশেষকৈ এনেকুৱা নহয় যে সেই ভেকচিনটোৱে আমাক কেতিয়াও বিপদত নেপেলাব বা কেতিয়াও আমাক বেমাৰেই নহ'ব ভেকচিনটো ল'লে। অন্যান্য বিভিন্ন বেমাৰ থাকিলে আমাৰ ভেকচিনেও কেতিয়াবা ছাপোৰ্ট নিদিবও পাৰে। এতিয়া দেখা পোৱা গৈছে যে ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া বহুত বঢ়াই দিছে আৰু তাৰ ফলত আমি যিখিনি নাম্বাৰছ পাইছোঁ কমিও আহিছে। ইয়াতে এটা দৰকাৰী কথা মই কৈ থওঁ পুনৰ এবাৰ ডেল্টা প্লাছলৈ গৈ পেলাই। এতিয়া প্ৰশ্নটো আহিলে যে ডেল্টাতটো কাম দিছে ভেকচিনেশ্যনটোৱে, কিন্তু ডেল্টা প্লাছ ভেৰিয়েণ্টতটো ই কাম দিবনে নিদিয়ে। NDTVৰ এটা নিউজ ৰিপৰ্টৰ মতে মহাৰাষ্ট্ৰৰ 7জন মানুহৰ ডেল্টা প্লাছ ভেৰিয়েণ্টটো পোৱা গৈছিলে তেওঁলোকৰ শৰীৰত। সেই 7জনৰ ভিতৰত 3জনে বেজি লৈ থৈছিলে আৰু 4জনে বেজি লোৱা নাছিলে। সেই 3জন যিজনে বেজি লৈছিলে তেওঁলোকৰ যদিও ডেল্টা প্লাছ ভেৰিয়েণ্টটোৱে অপকাৰ কৰিছিলে, এটেক কৰিছিলে, চিমটমছ আহিছিলে, কিন্তু ঘৰুৱা পদ্ধতিৰে আৰু ঘৰত থাকিয়ে তেওঁলোকে ঠিক কৰিব পাৰিলে। বাকী যি 4জন ইনজেকশ্যন লোৱা নাছিলে তেওঁলোক হস্পিটেলাইজড হৈছিলে। এনেকুৱা নহয় যে হস্পিটেলাইজ হ'লেই বিপদত পৰিব। সেই 4জনৰ ভিতৰত 2জনে নিজৰ শৰীৰে ফাইট কৰি আহি পুনৰ এবাৰ সুস্থ জীৱন যাপনো কৰিছে, কিন্তু বাকী 2জন ঢুকাইছে। এই ডেটাখিনি যদি আমি লওঁ তাৰ ভিতৰত আমি দেখিছোঁ যে 3জনে যদি আমি দেখিছোঁ যে ভেকচিন লোৱা মানুহ বাচি আছে, তেন্তে এইটো আমাৰ বাবে এটা ভাল নিউজ। অৱশ্যে ইয়াত আমি কনক্লুজন দিব নোৱাৰোঁ, কাৰণ এতিয়াও ডক্টৰসকলে যুঁজি আছে চাবৰ বাবে যে এই ভেকচিনটোৱে কিমান দূৰ সহায় কৰিব। বহুত এনাফ ডেটা নাই, কাৰণ বহুত মানুহৰ ইয়াত অপকাৰ কৰা নাই বৰ্তমানলৈকে, আৰু এনাফ ডেটা হ'লেহে তেওঁলোকে সেই টেষ্টিং প্ৰচেছটো কৰি পেলাই সঠিক কথাটো ক'ব পাৰিব যে কিমান দূৰ আমাক সহায় কৰিব। বৰ্তমান যিখিনি ডেটা আছে সেই ডেটাৰ ভিত্তিত দেখা পোৱা গৈছে যে বেজি লোৱা মানুহৰ ডেল্টা প্লাছ ভেৰিয়েণ্টতো অপকাৰ কৰিব পৰা নাই। এইটো এটা ভাল খবৰ হিচাপে লৈ আমি ভেকচিনেটেড হোৱাটো অতি দৰকাৰী বুলি মই ভাবোঁ। এতিয়া বৰ্তমান
আলফা বিটা ডেল্টা সকলোৰ পৰা আমি বাছি আহিলোৱে আৰু এতিয়া ডেল্টা প্লাছ আহিছে যিটো তেনে সামান্য এটা চেঞ্জ হৈছে মিউটেট হৈছে আৰু সেইটোৰ পৰা আমি ভয় খাব নালাগে সচেতন থাকিব লাগে আৰু আমি প্ৰথম কথা হ'ল আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি ৰাখিব লাগে যাতে শৰীৰে ফাইট কৰিব পাৰে দ্বিতীয় কথা হ'ল আমাৰ লাং কেপাচিটি শুদ্ধ কৰি ৰাখিব লাগে আৰু লাং কেপাচিটি ইমপ্ৰুভ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্ৰিডিং এক্সাৰসাইজ কৰিব লাগে আৰু লগতে আমি বাহিৰত গ'লে ডাবল মাস্ক পৰিধান কৰাটো জৰুৰী কাৰণ এই ভাইৰাছটো বেছি সোনকালে ট্ৰান্সমিশন হয় বুলি কোৱা হৈছে সেইবাবে ডাবল মাস্কটো অতি বেছি জৰুৰী আৰু লগতে মাস্কখন কেতিয়াও খুলিব নালাগে সাইডত গ্যাপ থাকিব নালাগে সেইখিনি মন কৰিব লাগে আৰু বৰ্তমান বজাৰত বহুত ডুপ্লিকেট মাস্কো ওলাইছে বহুত দৰকাৰী যে আমি জানিব লাগে যে আমি শুদ্ধ মাস্কটো কেনে ধৰণে বাছিব পাৰো বিভিন্ন ইউটিউবৰ ভিডিঅ'জ আছে চাব পাৰে মোৰ পৰা যদি বিচাৰিছে আপোনালোকে কমেন্টত জনাব মই দিবলৈ চেষ্টা কৰিম শুদ্ধ মাস্কখন বাছি ল'ব আৰু কেয়াৰফুল থাকিব আগতে কৰি থকা কামখিনি কৰি থাকিব কিন্তু এটোৰ বাবে ভয় খোৱা বা পেনিক হোৱাৰ সিচুৱেশন কোনো ক্ষেত্ৰত নহয় কাৰণ ই এটা জাস্ট মিউটেশন হয় যেটো এটা আমাৰ স্বাভাৱিক চেঞ্জ হয় যেটো সকলো ভাইৰাছৰ ক্ষেত্ৰতে হয় এইখিনিয়ে ক'বলগীয়া আছিল মোৰ ডেল্টা প্লাছ ভেৰিয়েণ্টৰ বিষয়ে আৰু সজাগতা অনাটো জৰুৰী যদিও আমি ভয় কৰিব নালাগে যদিহে ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব আৰু পুনৰ এটা নতুন ভিডিঅ' যোগে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ